Hello everyone, Aparajita Kitchen and Vlogger অন্য এটা ৰেচিপিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্ৰিস্পি এণ্ড টেষ্টি চিংৰা ৰেচিপি এটা। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যাব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিক্সিং বাউল এটা লৈছোঁ আৰু ইয়াতে দি দিছোঁ 1.5 কাপ ময়দা। প্ৰথমে আমি 1 কাপ ময়দা দি দিছোঁ আৰু এয়া হাফ কাপ ময়দা, টোটেল আমি 1.5 কাপ ময়দা লৈ ল'লোঁ আৰু এয়া সোৱাদ অনুসৰি নিমখ এড কৰিছোঁ আৰু সৰু চামুচেৰে আধা চামুচ ক'লা জিৰা। এতিয়া ইয়াতে এড কৰিম ডাঙৰ চামুচেৰে 4 চামুচ তেল। মই ফ্লেভাৰ নথকা তেল লৈ লৈছোঁ, আপোনালোকে তেলৰ সলনি ঘিউ ল'ব পাৰে। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক, এনেকুৱা ধৰণৰ হ'ব লাগিব যাতে লাডু বনালে এনেদৰে ভাঙি যায়। এতিয়া মই ইয়াতে এড কৰিম প্ৰয়োজন অনুযায়ী পানীখিনি একেবাৰতে দি নিদিওঁ, অলপকৈ দি যাম। এতিয়া এইখিনি আমি ভালদৰে মঠি চফ্ট ডো এটা বনাই ল'ব লাগিব। ডোখিনি ভালদৰে মঠি ল'ব। এয়া চাওক, আমাৰ চফ্ট ডো হৈ গ'ল। এতিয়া মই এইখিনি প্লেট এখনৰে ঢাকি 20 মিনিটৰ বাবে ৰেষ্ট হ'বলৈ থৈ দিম। এনেতে মই মছলাখিনি তৈয়াৰ কৰি ল'ম। ডাঙৰ চামুচেৰে 2 চামুচ তেল লৈ লৈছোঁ আৰু কেইটামান জিৰা লৈ লৈছোঁ, 2টা জলকীয়া লৈছোঁ আৰু অকণমান আদা থেতেলাই লৈছোঁ। এয়া কেইটামান বাদামখিনিও অলপ সময় ভাজি ল'ম। আলুখিনিও দি দিম। 3টা মিডিয়াম সাইজৰ আলু বইল কৰি লৈছোঁ আৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া বুট আৰু মটৰখিনি মই অলপ বইল কৰি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান হালধি গুড়ি, অকণমান ৰঙা জ্বলা গুড়ি, অকণমান গৰম মছলা। এতিয়া গোটেইখিনি ভালদৰে আমি মিক্স কৰি ল'ব লাগিব। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিম। এয়া চাওক, একদম অকণমান পানী এড কৰিছোঁ যাতে গোটেইখিনি মছলা ভালদৰে মিক্স হয়, সেইকাৰণে মই অকণমান পানী এড কৰিছোঁ। এতিয়া পানীখিনি শুকাই ল'ম। এয়া চাওক, আমাৰ পানীখিনি শুকাব ধৰিছে। আলুখিনি ইমানো গুৰি কৰি নেপেলাব, কাৰণ চিঙিৰাত আলুখিনি অলপ গোটা হৈ থাকিলে খাই ভাল লাগে। এইখিনি আমাৰ হৈ গ'ল। এতিয়া কাঁহী এখনত উলিয়াই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এয়া আমাৰ 20 মিনিট হৈ গ'ল। ডোখিনি আকৌ মই অলপ সময় মঠি ল'ম। এতিয়া মই এইখিনি অলপ ডাঙৰকৈ বল বনাই ল'ম। এয়া চাওক, মই ডাঙৰকৈ 5টা বল বনাই ল'লোঁ, মানে আমাৰ 10টা চিংৰা হ'ব। বল এটা লৈ লৈছোঁ, বেলুন এখনত বেলি ল'ম। ইমান পাতলো বেলিব নালাগে, ইমান মোটাও বেলিব নালাগে, ৰুটিতকৈও অলপ মোটাকৈ ৰাখিব। আৰু আমি ৰুটিৰ দৰে ৰাউণ্ডকৈ বেলিব নালাগে, আমি দীঘলকৈহে বেলিব লাগিব। এয়া চাওক, মই দীঘলকৈ বেলি লৈছোঁ। এতিয়া মই চাকু এখনেৰে মাজেৰে কাটি ল'ম। এয়া চাওক, দেখিছেনে? এতিয়া মই যিটো ছাইডেৰে কাটিছিলোঁ সেইটো ছাইডেৰে মই অকণমান পানী লগাই লৈছোঁ।
এতিয়া আমি এনেদৰে জুইন লগাই দিব লাগিব। এয়া চাওক দেখিছেনে মই কেনেদৰে জুইন লগাই দিছোঁ আৰু এয়া জুইনটো ভালদৰে হেঁচি দিব যাতে চিংৰাখিনি ভাজিলে যাতে ফাটি নুঠে। ফাটিলে ভিতৰত তেল সোমাব আৰু খাবলৈ ভাল নালাগিব। এতিয়া মই ইয়াতে মছলাখিনি ভৰাই দিম। হেঁচি এনেদৰে ভৰাই দিব। এয়া দেখিছেনে মই চাৰিওফালে এনেদৰে পানী লগাই লৈছোঁ। এনেদৰে অলপ ভাজ কৰি ল'ব আৰু এনেদৰে জইন কৰি দিব। ভালদৰে জইন কৰি দিব। এয়া চাওক আমাৰ চিঙিৰা এটা হৈ গ'ল। আৰু এটা মই আপোনালোকক দেখুৱাই দিছোঁ, ঠিক একেধৰণে পানী লগাই জইন কৰি ল'ব। জইনটো ভালদৰে মাৰি ল'ব। এতিয়া মছলাখিনিও ভৰাই ল'ম। ঠিক একেধৰণে গোটেইখিনিও বনাই ল'ম। এয়া চাওক আমাৰ গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়া এইখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰিবৰ কাৰণে মই কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনিও গৰম হৈছে। এতিয়া মই চিংৰাখিনি এটা এটাকৈ দি যাম। গেছটো ল' ফ্লেমত ৰাখিব। চিংৰাখিনি বনাওঁতে গেছটো সদায় ল' ফ্লেমত ৰাখি পেলাইহে চিংৰাখিনি বনাব। চিংৰাখিনি মই পাঁচটাকৈ ভাজি ল'ম। চামুচ এখনেৰে মই এনেদৰে চিংৰাখিনি ওলটাই দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিব আৰু চিংৰাখিনি লাহে লাহেকৈ হ'ব দিব। ৰঙচুৱা হোৱালৈকে গেছটো হাই ফ্লেমত নাৰাখিব। গেছটো হাই ফ্লেমত ৰাখিলে চিংৰাখিনি পটকৈ ৰঙচুৱা হ'ব আৰু ভিতৰত নিসিজিব, কেঁচা হৈ থাকিব। সেইকাৰণে গেছটো ল' ফ্লেমতে ৰাখিব। এয়া দেখিছেনে আমাৰ চিংৰাখিনি ধুনীয়াকৈ ৰঙচুৱা হ'ব ধৰিছে। এয়া আমাৰ চিংৰাখিনি হৈ গ'ল। এতিয়া মই চিংৰাখিনি উলিয়াই ল'ম। চিংৰাখিনি হওঁতে মোৰ 20-25 মিনিটমান লাগিছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে চিংৰাখিনি। এয়া চাওক আমাৰ গৰম গৰম চিংৰা খাবলৈ ৰেডি। চাওকচোন চিংৰাকেইটা কিমান ধুনীয়া হৈছে, দেখিয়ে ধৰিব পাৰিছে ন চিংৰাকেইটা যে কিমান ক্ৰিস্পি আৰু টেষ্টি হ'ব। আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰি চাবচোন। এনেদৰে চচ বা চাটনিৰ সৈতে খাওক আৰু এনজয় কৰক। আৰু আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।